বেছি ভাল লাগিছে বহুত দিনৰ মূৰত ঘৰলৈ আহিলোঁ তাৰপিছতে আজি বহাগৰ 1 তাৰিখ সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ বহুত বেছি ভাল লাগিছে। হেল্ল' গাইজ, পোনপ্ৰথমতে মোৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি শোভাযাত্ৰা আছে, শোভাযাত্ৰাত যাম মানে আমাৰ গাঁৱৰে আৰু এইফালে বিহালীত যাম বুলি ভাবিছোঁ। সকলোখিনি দেখাম আপোনালোকক, সম্পূৰ্ণ ভিডিঅ'টো চাই দিব, স্কিপ নকৰিব। সম্পূৰ্ণ ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বলক আমি এতিয়া সকলো মিলিজুলি লগৰ আছোঁ, আমি যাম বাৰু। ৰেডি গাইজ, বলক আমি গৈ আছোঁ এতিয়া। গাইজ, ভাগৱত ভ্ৰমণ হৈ আহি আছে, আমি দেখাই থাকিম আপোনালোকক, চাই থাকিব। এতিয়া আমি পাই গ'লো ভাগৱত ভ্ৰমণৰ জেগা আহি আছে মোৰ পিছফালে, আপোনালোকক দেখাই থাকিম, সম্পূৰ্ণভাৱে চাই থাকিব। এয়া আমাৰ ৰাংচালি চেণ্টাৰো হয়, চেণ্টাৰৰ পাৰ্টি এইটো। আৰু ইয়াৰ পিছত আমি গৈ থাকিম বিহালীটো দেখাই থাকিম আপোনালোকে, বিহালীটোও চাই থাকিব, স্কিপ নকৰিব। এতিয়া দেখাই আছোঁ, চাই থাকক। এই যে গাইজ, আমাৰ নেপালী মানুহ আহিছে। আমাৰ ইয়াত কোনো জাতি ভেদাভেদ নাই, নেপালী অসমীয়া বুলি কোনো কথা নাই। ইয়াত দেখিছে নহয়, নেপালী মানুহ আহিছে আমাৰ লগত। আমাৰ বেংক পাৰ্টি গাইজ, এতিয়া মই আছোঁ ৰাংচালি চেণ্টাৰত। চাৰিওফালে দেখিছে কিমান উখল মাখল পৰিৱেশ, বিহুৰ বাবে উখল মাখল পৰিৱেশ, সকলো মনৰ আনন্দ মানে ৰাংচালি চেণ্টাৰত চাওক না কেনেকুৱা হৈ আছে সকলোখিনি। মোৰ পাছফালে থকাখিনি আপোনালোকে দেখাই আছোঁ, চাই থাকক। দেখিছে নহয় কিমান ফূৰ্তি, সকলো মনৰ ফূৰ্তিয়ে মানে। এতিয়া আহি আছে আমাৰ ভাগৱত দেখাই আছোঁ আপোনালোকক। এতিয়া যে সকলো মনত ফূৰ্তিয়ে মানে, বহাগৰ বিহু নহয় জানো আমাৰ। গাইজ, আমাৰ ৰাংচালি চেণ্টাৰত দেখিছে নহয় কিমান ফূৰ্তি সকলো মনত। এইফালে বেংক পাৰ্টি বাজিছে, বেংক পাৰ্টিত ফূৰ্তি দেখিছেনে। আৰু সুধিবলৈ চেষ্টা কৰিম মানে বিহু বতৰ কেনেকুৱা, উখল মাখল পৰিৱেশ গৈ আছে ন, জানিব চেষ্টা কৰিম কেনেকুৱা। বাইদেউ আপোনাৰ কওকচোন কেনেকুৱা বিহু বতৰৰ পৰিৱেশটো আৰু মানে আপোনাৰ মনৰ ভাৱটো। বহুত বেছি ভাল লাগিছে, বহুত দিনৰ মূৰত ঘৰলৈ আহিলোঁ তাৰপিছতে আজি বহাগৰ 1 তাৰিখ সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ বহুত বেছি ভাল লাগিছে গাঁওখনত। কিন্তু অকণমান আজি মানে গাঁওখনত ইমান বেছি ফূৰ্তি অলপ কম হৈছে আগতকৈ, কাৰণ গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাই যি বিহু আয়োজন কৰিছে তাৰ কাৰণে সকলো নাচনীবিলাক তালৈ গুচি গ'ল। ইয়াতে নাচনী বহুত কম হৈছে, তো সেইটো কাৰণে কিন্তু চবেই ফূৰ্তি কৰিছে, ভাল লাগিছে। আৰু মোৰ এটা চেনেল আছে মাতেছ ব্লগ বুলি, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ইয়াকো মৰম দিব। বাইদেউৰ চেনেলটো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব বাইদেউৰ চেনেল। আপোনালোকক দেখাই আছোঁ, চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আমি ৰাংচালি ভিডিঅ'টো আপোনালোকক দেখাই আলোঁ আগতে, এতিয়া আমি দেখাম বিহালী আহি পাই গ'লোঁ। আমি অহাটো দেখাব নোৱাৰিলোঁ বাৰু, বাকীখিনি দেখাই থাকিম, চাই দিব সম্পূৰ্ণ ভিডিঅ'টো, স্কিপ নকৰিব, চাই থাকিব। আমি দেখাই আছোঁ, মোৰ পিছফালে আহি আছে, দেখাই আছোঁ আপোনালোকক, চাই থাকিব। ক্ষীৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু,
যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম বিহালী আপোনালোকক দেখাই থকা কিন্তু বিহালী চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো বিহালী ক'ব যাতে দেখাই আছোঁ আপোনালোকক চাই থাকিব বহাগৰ ভিডিঅ'বোৰ এইটো সজোৱা হৈছে এইটো নামঘৰ আকৃতিত সজোৱা হৈছে মানে নামঘৰৰ চিষ্টেমত শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমার প্রাণরে প্রাণ শিরতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো শংকৰ কীৰ্তনতে শংকৰ শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে মাধৱৰাৰ পোক পাবা বৰগীতৰ